পৰৱৰ্তী বাতৰি লৈছো। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চাবুৱা আঞ্চলিক সমিতিয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা কেলেংকাৰীৰ লগত জড়িত থকা দোষীক উচিত শাস্তি প্ৰদান কৰা আৰু উক্ত ঘটনা CBI তদন্তৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। ইয়াৰ উপৰিও বৰ্তমানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বিজেপি চৰকাৰক দোষাৰোপ কৰি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আৰু আমি এই মুহূৰ্তত খবৰ ডেস্কৰ দৰ্শকসকলক উক্ত কাৰ্যসূচীৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। দাবী জনাইছোঁ। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আমি অসমৰ গৃহ বিভাগৰ যি দুৰ্নীতি, এই যে আপোনাৰ ASI পদৰ প্ৰশ্ন কাকত ফাদিল হ'ল, এই প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয় এইটো অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আজি আপোনালোকে দেখিছে যে অসমৰ যি ধৰণে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, আজি অসমৰ নিবনুৱা সমস্যাই এনেকুৱা ৰূপ পাইছে যে অনাগত দিনত অসমত ভয়াৱহভাৱে সৃষ্টি হ'ব পৰা যি সমস্যা, এই নিবনুৱা সমস্যাৰ প্ৰতি আমাৰ গৃহ বিভাগে যি দুৰ্নীতি কৰিছে, তেওঁলোকৰ স্বাৰ্থত তেওঁলোকৰ জড়িত থকা বুলি সমানে গঢ়ি প্ৰভাৱ পৰিছে। ইয়াৰ পাছতো যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াৰ কোনো উচিত বিচাৰ নকৰে, তেতিয়াহ'লে অসমীয়া নিবনুৱাসকলে এই সৰ্বানন্দ সোণোৱালক কোনোদিনেই মাফ নকৰিব। লগতে আমি ক'ব খুজিছোঁ যে অসমৰ এই যিটো আৰক্ষী বিভাগৰ ASI পদৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধিক্কাৰ জনাইছোঁ। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতি মাটি ভেটি সপোন দেখুৱাই অসমৰ নিবনুৱা সমস্যা সমাধানৰ সপোন দেখুৱাই যি আজি নিবনুৱাসকলক পুনৰ এক মানসিকভাৱে দুৰ্বল কৰি তুলিছে। গতিকে এই উচিত তদন্ত হ'ব লাগে। তেওঁ নিজ হাতেৰে নিজৰ বিভাগৰ যোগেদি এই ASI পদৰ যি প্ৰশ্ন কাকত ফাদিল হোৱা যিটো কেলেংকাৰী, এই কেলেংকাৰীৰ বিচাৰ আৰু দোষীক অধিক শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী